নমস্কাৰ ৰাইজসকল। আজি 9টা বজাতে আহিলোঁ। এতিয়া বতৰ দেখিছেনে, গোটেই কলা কলা দেখা পাইছে। ৰাতি কৰা নাই ভিডিঅ', ৰাতিপুৱাই 9টা বাজিছে। তাৰমানে বতৰ খুব বেয়া, বৰষুণ আহিব। এনে গোটেই ঘৰটো আন্ধাৰ হৈ গৈছে। এয়া দেখিছেনে, এইফালে লাইট জ্বলাব লগা হৈছে সেইটো ৰুমত। এয়া বাহিৰত গোটেই আন্ধাৰ, এতিয়া বৰষুণ আহিব খুব জোৰে। এয়া চাৰিওফালে আন্ধাৰ। আহি গ'ল বৰষুণ। এয়া ধাৰাসাৰ বৰষুণ একদম। এতিয়াহে ভাল লাগিছে বৰষুণটো দিয়াৰ পৰা, ইমান এটা গৰম নাই। এয়া আজি ইহঁতৰ স্কুলত আহিলোঁ, পৰীক্ষা আছে। হা পৰীক্ষা বৰষুণ। মেম সোমাইছে। মোৰ কেমেৰামেনে মুখ ফুলাই বহি আছে, দেখিছেনে মুখখন? একপাচি হৈ আছে মুখখন ফুলাই কেনে। চাওঁ ভণ্টি, হাতত কি আছে? কেমেৰামেন চাওঁ হাতত কি আছে, দেখাই দিয়া দেখাই দিয়া। এইয়া পানী দি থ'লে যে ডাঙৰ হৈ যায়, এই গুটিকেইটা চাওক, এইকেইটা দি খেলি আছে। মোৰ কেমেৰামেনে এজনী মুখত নগহে। এইকেইটা পৰি থাকে, এনেকে এনেকে যদি হাততে লওঁ পৰিয়ে থাকে। এয়া এতিয়া দাঁত সৰোৱা পৰ্ব চলি আছে। এই দেউতাকক ধৰিব নিদিয়ে। এয়া কিমান যে নাটক। দাঁতটো দেখাই দিয়া, ওচৰত কোনটো লৰি আছে এইটো দেখাই দিয়া। এই দেখিছেনে, দুটাই পোকে খাইছে, কিন্তু এইটো লৰি আছে, তাই লৰাব নিদিয়ে। দেউতাকে এইফালে ৰখি আছে লৰাবৰ কাৰণে। এয়া দাঁত সৰু আগৰখিনি পৰ্ব এইখিনি। এয়া কিমান যন্ত্ৰণা চাওকচোন। এনেকৈ দাঁত সৰাব পাৰিনে?